সময়ৰ লগে লগে আমি প্ৰত্যেকটো বস্তুৱেই লাহে লাহে শিকি যাওঁ, কিন্তু সময়ত শিকিব নোৱাৰোঁ। আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিলোঁ ভালে আছে। জেচমিন মিনি ব্লগৰ পুনৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। গছজোপাৰ তলত দুটা ফুল আহি তলতে লাগি আছিলে, গোটেই গছজোপা আকৌ টকৌ গছত বগাই আছে। ইফালে আকৌ যিটো জেঙত হৈছিলে সেইটো হাতেৰে ছিগিবই পাৰোঁ, একদম ওলমা ওলমিকৈ ইফালে সিফালে লাগিয়ে আছে, দুটা দুটাকৈ লাগে, কিবা মৰম লাগে আৰু ফ্ৰেছ তুলি লৈ ফ্ৰাই কৰি খালে বৰ সোৱাদ লাগে। ইফালে আকৌ ভোল গছতো ভোল লাগি আছে, কিন্তু বেছি ঔষধ লাগিছে, ছিগিবই পৰা নাই। হ'লেও আজি এটা ট্ৰাই কৰিলোঁ, ছিগিব পাৰিলোঁ। ইফালে আকৌ অমিতা গছজোপা মেইল নে ফিমেল ইমান নে ভাবি আছিলোঁ, আজি আকৌ চাওঁ ইয়া এটা ফুল ওলাইছে আৰু মানে ফিমেলেই হয়। আৰু এইফালে ৰঙালাও গছজোপা লহপহকৈ বগাই আছে, আগখিনি ছিঙিবলৈ বেয়া লাগে আৰু অলপ ভালকৈ মানে ডাঙৰ হ'লে তেতিয়া আৰু তুলিবলৈ মন যাব। ঠাণ্ডা দিন যে একদম মানে ফুলবোৰো ফুলিব হৈ আছে। ইফালে মহাশয় ডিউটিৰ পৰা অলপ সোনকালে আহিলৈ কৈ আছে ব'লাচোন ওলাই যাওঁ। যেনেকৈ আছিলোঁ তেনেকৈ আহিলোঁ, সময় লগোৱা নাই। আকৌ যদি মুডটো চেঞ্জ হৈ যায় মানুহজনৰ, আৰু আহিলোঁ আৰু ওচৰতে যিহেতু, আৰু অহাৰ পিছত মানুহজনে একেই ডিছ ট্ৰাই কৰিব বুলি ক'লে। মই ক'লোঁ কিবা এটা বেলেগ ট্ৰাই কৰোঁ, আৰু উত্তপম বুলি এটা নোখোৱা ডিছ আছিলে আৰু সেইটোকে আজি ল'লোঁ আৰু ভাবি আছোঁ তাকে কেনেকুৱানো হ'ব। আগতেতো চাউথ ইণ্ডিয়ান ডিছবোৰ মই ভালেই নাপাওঁ, কিবা টেঙা লাগে, টেঙানো আৰু খোৱা বস্তু মানুহে খায় নে এনেকৈ ভাবোঁ আগতে দেই। অকল মিঠা বেছিকৈ ভাল পাওঁ আৰু চব্জি মানে জ্বলাই ভাল পাওঁ, কিন্তু এতিয়া আকৌ সোৱাদবোৰ অলপ চেঞ্জ হৈছে। এতিয়া আকৌ ভাল লাগে, আগতে যিটো বস্তু খাই ভাল পোৱা নাছিলোঁ, কেতিয়াবা নতুনকৈ ট্ৰাই কৰোঁ, খাই চাওঁচোন, কিন্তু সোৱাদ লাগে। আগতে মানে নাই মানে মোৰ বেয়া লাগিব বুলি। আৰু এই ডিছটো বহুত টেষ্টি আছিলে, উত্তপম বুলি, পনীৰ উত্তপম। আপোনালোকেও ক'ৰবাত গ'লে মানে এই ডিছটো ট্ৰাই কৰিব, টেষ্টি হয়। আজি মানে গাইজ আকৌ লগ পাম পুনৰ নতুন এটি মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক, বাই বাই।